এই জীৱশ্ৰেষ্ঠ মানৱ এই নমস্কাৰ, মই বিতুবন আৰু আজি আমি আহিছোঁ পাটাচাৰকুছিৰ 30তম ৰাস মহোৎসৱ চাবলৈ 2023 বৰ্ষৰ। আৰু এতিয়া ৰাসৰ ছিজন চলি আছে। মই আহিলোঁ পাটাচাৰকুছিৰ ৰাস চাবলৈ। আপোনালোকেও নিশ্চয় ৰাস চাবলৈ গৈছে। হাউলি, পাটাচাৰকুছি, নলবাৰী এইবিলাক জেগাত ৰাস চাবলৈ গৈছে। ময়ো আহিলোঁ আৰু এইখন পাটাচাৰকুছিৰ মেইন গেট হয়। আৰু এতিয়া আমি ভিতৰলৈ যাম, ব'লক। আৰু কি ধুনীয়া লাইটেৰে সজাইছে, নীলা লাইট জ্বলিছে। আৰু এইটো গুহা হয়, খুব ধুনীয়া বনাইছে গুহাটো আৰু মেঘৰ নিচিনাকৈ বনাইছে। আৰু এতিয়া আমি মেইন মন্দিৰৰ ফালে আগবাঢ়িলোঁ সেৱা কৰিবলৈ। আৰু ইয়াত ৰাধা কৃষ্ণ আছে, ৰাধা কৃষ্ণৰ পৰা আমি সেৱা কৰিলোঁ। আৰু ইয়াত পূজাৰীও আছে, পূজাৰীৰ পৰা আমি ফটা এটা ল'লোঁ। আৰু এইটো হৈছে চেল্ফি ষ্টেণ্ড। ইয়াত চেল্ফি ষ্টেণ্ডটোত ইয়াত ফটো উঠিলোঁ মই এটা। আৰু খুব ধুনীয়াকৈ চেল্ফি ষ্টেণ্ডটো বনাইছে, ৰং বিৰঙনিৰ লাইট লগাইছে। আৰু এইটো হৈছে অন্তশস্য। আৰু এইটো হৈছে 10 অৱতাৰ, কৃষ্ণৰ 10 অৱতাৰ। খুব ধুনীয়াকৈ ইয়াত বনাইছে 10 অৱতাৰ। আৰু ডাঙৰ মূৰ্তিবোৰ খুব ডাঙৰ। আৰু এইটো এটা মূৰ্তি, আৰু কৃষ্ণ কাৰাগাৰৰ এইটো মূৰ্তি, গকুল গহমন এইটো। আৰু পাটাচাৰকুছি ৰাস মহোৎসৱৰ প্ৰত্যেকটা স্থলৰ মূৰ্তিবোৰ খুব ডাঙৰকৈ বনাইছে, সজাইছে প্ৰত্যেকটা মূৰ্তি। আৰু আপোনালোকে মোৰ লগত উপভোগ কৰক। পুতনাবধ, সৰুকালতে শ্ৰীকৃষ্ণই পুতনাৰ একেখিনিক বধ কৰিছিল। আৰু পাটাচাৰকুছিৰ মাজেদি বৈ যোৱা নদীটোৰ ওপৰত খুব ধুনীয়া মনোৰম দৃশ্য সৃষ্টি কৰিছে। আৰু ইয়াত মহাদেৱে নাচি আছে। চেল্ফি ষ্টেণ্ডো আছে, পানীৰ ওপৰত এনেধৰণে ধুনীয়াকৈ চেল্ফি ষ্টেণ্ড সজাইছে। আৰু এয়া হৈছে বৃন্দাবন। আৰু আপোনালোকে ভয় নাখাব। আৰু এইটো হৈছে ৰাক্ষস, এটা সৰু শিশু লৈ আছে, খাব এতিয়া ৰাক্ষসে। খুব ভয় লগা দৃশ্য। মৃত্যুৰ মুখত পেলাব নোৱাৰিব। কিমান বঢ়িয়া কথা। ঠিকেই, এতিয়া আৰু আমাৰ বংশ বৃদ্ধি হ'ব। আমাক চাবলৈ পৰ্যটক আহিব। অসমলৈ পৰ্যটক আহিলে অসমৰ অৰ্থনীতি উন্নত হ'ব। এই জীৱশ্ৰেষ্ঠ মানৱ, এই এনিমেল কৰিডৰ সাজি দি আপোনালোকে আমাক পশুকুলক যি উপকাৰ কৰিলে, তাৰ বাবে আপোনালোকক আমি পশুকুলে জনাইছোঁ শত কৌটি প্ৰণাম। এই বল এই ভাইসকল, বল এই ৰেল আহিছে। এই অসম গৌৰৱ, বল ৰেল আহিছে। কৰিডৰৰ সেইটো পাৰে আমাৰ পৌনাহঁত আছে নহয়। এই ৰেলৰ শব্দ শুনিলে ভয় পাব। বল। আৰু জীৱ জন্তুৰ বিষয়ে যিটো মেছেজ দাঙি ধৰা হৈছে, খুব ভাল, খুব দৰকাৰী মেছেজ। আপোনালোকেও চালে, ময়ো চালোঁ। আৰু মোৰ ফালৰ পৰা পাটাচাৰকুছি ৰাস মহোৎসৱ সমিতিক ধন্যবাদ জনালোঁ। আৰু এইখন শ্মশান হয়, খুব ধুনীয়াকৈ শ্মশানখন সজাইছে, খুব ধুনীয়াকৈ বনাইছে। আৰু ইয়াত এটা কংকাল আছে, নাচিছে, ডেন্স কৰিছে চাইকেলত। খুব ভালো লাগিছে, ভয়ো লাগিছে। আৰু এইবোৰ ভূতে নাচিছে ইয়াত, খুব ধুনীয়াকৈ সজাইছে। মূৰ্তি চাই শেষে কৰিব পৰা নাই। বহুত দীঘলীয়া মূৰ্তি।
বিয়া এখন পালোঁ, শুভ বিবাহ। বিয়াখন খাই যাম এতিয়া, ভাল লাগিল। আৰু পাৰ্ক এখন পালোঁ, খুব ধুনীয়া পাৰ্ক। ফটোৱে উঠোঁ নেকি ইয়াত এটা, খুব ধুনীয়াকৈ সজাইছে পাৰ্কখন। আই লাভ পাটাচাৰকুছি বুলিও লেখা আছে পাৰ্কখনত, খুব ধুনীয়াকৈ। আৰু ইয়াত সুন্দৰীবিলাকে নাচিছে, ধুনীয়া ধুনীয়া মূৰ্তি খুব ধুনীয়াকৈ সজাইছে। এইটো হৈছে পাটাচাৰকুছিৰ মেইন মন্দিৰ। আৰু এইখন মঞ্চ, পাটাচাৰকুছিৰ এইখন মঞ্চ, খুব ভাল লাগিল মঞ্চখন চাই। ইয়াত সৰু ছোৱালীৰ খেলা বস্তু আছে, বিভিন্ন ধৰণৰ পেপা, মাস্ক আৰু খেলা বস্তু আছে বিভিন্ন ধৰণৰ। মই চালোঁ এইবিলাক। আৰু এতিয়া ইয়াত নিচলা, কাঁকৰা, গাহৰি, চুঙাত ভৰাই থোৱা মাংস, ময়ো কিবা খাব লাগিছিল, স্পাইডাৰ পটেটো খাই দিলোঁ। স্পাইডাৰ পটেটো খাই খুব ভাল লাগিল। এতিয়া বাণিজ্য মেলাৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। মই ইয়াত নুঠোঁ বাৰু, মোৰ ভয় লাগে আৰু মাথাটো ঘূৰাই বহুত ভয় লাগে। আপোনালোকক এপাক দেখুৱাই দিছোঁ বাণিজ্য মেলাখন কি ধুনীয়া হৈছে, আপোনালোকে চাওক, এপাক আপোনালোকক দেখাই দিওঁ। পাটাচাৰকুছি ৰাস ময়ো চালোঁ, আপোনালোককো দেখুৱালোঁ। গতিকে ভিডিঅ'টো ইয়াতে শেষ কৰিম।